যদি আপোনাৰ চেণ্ডেলৰ ফিটাডাল ছিগিল, যদি আপোনাৰ গেঞ্জি ফাটিল, যদি আপোনাৰ চুলি খৰিব ধৰিছে, বাছ মাতক ইণ্ডিয়ান মিডিয়া। যদি আপোনালোকে আগৰ ভিডিঅ'খন চোৱা নাই তেন্তে চাই লওক। হেল্ল' বন্ধুসকল, কি খবৰ? নিউজ মিডিয়া মানে কি? নিউজ মিডিয়া মানে হ'ল জনসাধাৰণৰ সমস্যাবোৰ জনসাধাৰণৰ ওচৰত দাঙি ধৰা, সেইবোৰ দেখুওৱা। কিন্তু আজিকালি নিউজ বা মিডিয়াই সেইবোৰ কাম কৰা নাই। বৰ্তমান সময়ত নিউজ বা মিডিয়া হৈ পৰিছে মনোৰঞ্জন তথা হাস্যৰসৰ কেন্দ্ৰ। মই কিয় কৈ আছো এইটো কথা, ভিডিঅ'খন চাই লোৱা। না ওপৰতে মোৰ মূৰটোত গেপ থাকিলেই হ'ল, তলৰ ফালে মোৰ ভৰি চৰি দেখাইছা নাই? অঁ कौन है ये लोग? कहाँ से आते हैं? এইজন হৈছে মহান অসমৰ মহান সাংবাদিক। আৰু এই পকী গড় কাপ্তিং পথত বৰ্তমান ঠায়ে ঠায়ে এককাল আৰু ঠায়ে ঠায়ে এবুকুলৈকে যিটো সময়ত সমগ্ৰ অসম বানৰ কবলত পৰিছে, সেই সময়ত এইজন সাংবাদিক আহিছে গড় কাপ্তানি পকী পথৰ খবৰ ল'বলৈ। তাৰপিছত কি হ'ল? পানী এই নহয়, তই মই এইফালে দেখুৱাবি, তই এনেকৈ নহয়, তই মই কৰোঁতে ক'লেই হ'ল। তই মই এইফালে গুচি গ'লে তই কেমেৰাটো এইফালে নি, মই তাৰপিছত দেখুৱাম নহয় তোক। তই মোক কেমেৰা ক'লৈ দিছ? মোক মাজত ল, মই মাজত থাকিব লাগিব। হয়, কেমেৰাখন কলৈ লৈ গৈছা? দাদাক মাজত থাকিব দিয়া, কেলে বুজি নাপাব? দাদা ইফালে গ'লে কেমেৰা ইফালে দেখাবা, দাদাই ক'ব নহয় ইফালে কি আছে। আৰু এটা কথা শুনি লোৱা, এইজন কেমেৰামেনক কোনে আনিলে? এনেকুৱা কেমেৰামেন থাকেনে বাৰু? মই মাজত থাকিব লাগিব মানুহটো, আকৌ কেমেৰা মাজত আছো নাই? ঠিক দাদা আছে, মাজত থাকিব লাগিব আকৌ। দাদা মাজত আছে নাই? এতিয়ালৈকে এইজন মানুহে 5বাৰ নে 6বাৰ হ'ল কৈছে মই মাজত থাকিব লাগিব, কিন্তু এই গাধ কেমেৰামেনে বুজি নাপায়। বৰ্তমান সময়ত অসমৰ নিউজ মিডিয়া চেনেলৰ এনে অৱস্থা বা দুৰ্দশা দেখি লাজ আৰু এই চাপ থোৱাৰ পিছত কি ক'ম? এতিয়া মোৰ মতে অসমত নিউজ বা মিডিয়া বোলা একো বস্তুৱে নাই। সেইবোৰ হৈ পৰিছে একোটা মাছ বজাৰ, য'ত হয় কাজিয়া। আগতে ৰাইজে মনোৰঞ্জনৰ বাবে বাতৰি নাচায়, আগতে ৰাইজে মনোৰঞ্জনৰ বাবে চিৰিয়েল চিনেমা চায়। কিন্তু আজিকালি বৰ্তমান সময়ত ৰাইজে চিৰিয়েল নাচায়, চিনেমা নাচায়, চাই যদি বাতৰি। কিয়নো আজিকালি বাতৰিতকৈ বেছি বাবু ভাত খালা, কাৰ বাবুৱে কি খালে, ক'ত কাজিয়া লাগিছে, ক'ত যুদ্ধ হৈছে, ষ্টুডিঅ'ত মাতি আনে ডিবেট কৰিবলৈ, তৰ্ক কৰিবলৈ, কিন্তু হয় কি যুদ্ধ। এই দুজন প্ৰাণীকো ষ্টুডিঅ'ত তৰ্ক কৰিবলৈ মতা হৈছিল। এই দুজন প্ৰাণী হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিজেপিৰ কিবা বিষয়ববীয়া সদস্য কিবা হ'ব পাৰে, মোৰ নাজানো ইমান। এইবোৰে অসমৰ সমস্যাবোৰ আলোচনা কৰিবলৈ আহিছিল, কিন্তু কৰিছে কি? অসমৰ সমস্যা আলোচনা, যুদ্ধ কৰিছে। আৰু মাজতে টিকে শব্দ এটা ওলাইছে, শুনিছে চাগৈ, টি। এইবোৰ হৈছে অশ্লীল গালি, যেনে কেলা, এনেবোৰ গালি, এনেবোৰ যুদ্ধ, এনেবোৰ কাজিয়া আজিকালি চিৰিয়েল চিনেমাবোৰত নাপায়, মাত্ৰ পায় বাতৰি চেনেল বা নিউজ চেনেলবোৰত। এনেবোৰ বাদ দি ৰাইজে কি বেলেগ চিৰিয়েল চিনেমা চাব জানো? এবাৰ ভাবিছোঁ। এইটো সময়ত বানপানী চলি আছে, ৰাইজে এমুঠি খাবলৈ পোৱা নাই, বুকু বুকু পানীত কাম কৰি আছে, ধান কাটি আছে, দেখিছা? সেই সময়ত প্ৰকট হ'ল ৰিপৰ্টাৰ, সুধিছে ধান কেনেকৈ কাটিছে। কি ক'ম, একো নকওঁ। আগৰ ভিডিঅ' বনোৱা আছে ইয়াৰ এই বিষয়ে, চাই ল'বা। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা। বাই বন্ধুসকল।